প্ৰলয়ংকাৰী বানে বিভীষিকাৰ সৃষ্টি কৰিছে সমগ্ৰ অসমত। এইবাৰ দক্ষিণ শালমৰাত বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দক্ষিণ শালমৰা মানকাছৰ জিলাত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰে জিলাখনৰ বানাক্ৰান্ত অঞ্চলসমূহ আৰু ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ। সীমান্তৰ উঠি যোৱা কাঁইটীয়া তাঁৰৰ বেৰ অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰাৰ আশ্বাস দি অঞ্চলটোৰ মথাউৰিত থকা বানপীড়িত লোকসকলক বিশুদ্ধ খোৱা পানী আৰু চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনক। এটি ক্ষতি কৰি তুলিছে, গতিকে ইয়াক পুনৰ নিৰ্মাণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত CPWD তৰফৰ পৰা অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিমিত্তে মই ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক জনাইছোঁ আৰু কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ লোৱাৰ কথা কৈছে। গতিকে মই আজি নিজেই গৈ পেলাই চাই আহিলোঁ সীমান্ত অঞ্চলত কি অৱস্থা হৈছে আৰু এই অঞ্চলত বানপানী গৰাখহনীয়া কবলত পৰি যিসকল ক্ষতিগ্ৰস্ত ৰাইজ শিবিৰত আছে, ৰিলিফ কেম্পত আছে, মথাউৰিৰ ওপৰত আছে, তেখেতসকলক যাতে উচিতভাৱে বান সাহায্য দিয়া হয়, ইয়াৰ বাবে আজি উপায়ুক্ত পৰ্যায়ত হেড অফ দ্য ডিপাৰ্টমেণ্টৰ সকলো বিভাগৰ মুৰব্বীক লৈ আজি ৰিভিউ মিটিং কৰা হ'ল আৰু তেখেতসকলক নিৰ্দেশ দিয়া হৈছে যাতে কোনো কাৰণত ৰিলিফ মেটেৰিয়েল কম হ'ব নোৱাৰিব আৰু ই যাতে উন্নত মানদণ্ডৰ হয় আৰু লগতে কৃষি বিষয়া আৰু ভেটেৰিনেৰী ডাক্তৰ তেখেতসকলকো লাইভ ষ্টকৰ ক্ষেত্ৰতো বিশেষ যত্ন ল'বৰ বাবে নিৰ্দেশ দিয়া হৈছে আৰু কৃষি বিষয়াসকলক যাতে কঠীয়া পৰ্যাপ্ত পৰিমাণে খেতিয়কসকলে পাব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মুঠৰ ওপৰত এইখন চৰকাৰ ৰাইজৰ স্বাৰ্থত দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি আছে। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজক সকলো ধৰণৰ সকাহ দিবৰ নিমিত্তে কাম কৰি আছে আৰু আপোনালোকে দেখিছে সাংবাদিক বন্ধুসকলক বিভিন্ন ভিতৰুৱা অঞ্চলৰ খবৰ যোগান ধৰি আমাক ৰিলিফ দিয়াৰ ক্ষেত্ৰত সহায় কৰিছে। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস বানপানী শুকোৱাৰ লগে লগে খেতিয়কৰ যিমান ক্ষয় ক্ষতি হৈছে, কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ খেতি নষ্ট হৈছে, সকলোবিলাক সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰি জৰজবিন তদন্ত চলাই তেখেতসকলক ক্ষতিপূৰণ দিয়া হ'ব। গতিকে কোনোৱে ইয়াত কোনো কাৰণতে অকলশৰীয়া হ'ব নোৱাৰে। সকলোকে চৰকাৰে আস্থা আৰু বিশ্বাসত লৈ সকলোকে সমমৰ্যাদাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াৰ নিমিত্তে পদক্ষেপ গ্ৰহণ কৰি আছে আৰু আপোনালোককো মই আহ্বান জনাইছোঁ এই দক্ষিণ শালমৰা মানকাছাৰত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি আপোনালোকেও যেনেধৰণে দায়বদ্ধতাৰে কাম কৰিছে আৰু যাতে আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি আমি ৰিলিফ মেটেৰিয়েল দিছোঁ এই ক্ষেত্ৰত ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ আমি সহযোগিতা বিচাৰিছোঁ। ঠিক তেনেদৰে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পৰিদৰ্শন কৰে মৰিগাঁও জিলাৰ বানপীড়িত অঞ্চলসমূহ। লুইতৰ বলিয়াবাদে বিস্তৰ ক্ষতি সাধন কৰা মৰিগাঁও জিলাৰ ভোৰাগাঁও আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ প্ৰায় 2 শতাধিক গাঁৱৰ লগতে যন্ত্ৰচালিত নাৱেৰে ভোৰাগাঁৱৰ পৰা টেঙাগুৰি কছাৰী গাঁৱৰ নিৰ্মীয়মান ৰিং বান্ধৰ চিকিৎসক ঠাইডোখৰলৈকে পৰিদৰ্শন কৰে ৰাজ্যৰ বিত্ত আৰু গাৰ কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানাক্ৰান্তসকলৰ লগত মত বিনিময় কৰাৰ উপৰিও তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা উপযুক্ত সাহায্য দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। কলং আৰু কপিলীৰ সমস্যাও আছে, গতিকে গোটেইখিনিৰ ওপৰত মৰিগাঁও জিলাত আমি কি কৰিব পাৰোঁ আজি আমাৰ লগত বান নিয়ন্ত্ৰণ বিভাগৰ বিষয়াসকলো আছিলে। এতিয়া আমি গৈ পেলাই কি আঁচনি কৰিব পাৰোঁ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পেকেজৰ কাৰণে আপোনালোকে কিবা কথা পেকেজটো ইছ্যু নহয়, ইছ্যুটো হৈছে যে আমি কি কৰিব লাগে কেন্দ্ৰীয় চৰকাৰক ক'ব লাগে। মোক 2000 কোটিয়ে দিলে, মই যদি খৰচ কৰিব নাজানো মই কি কৰিম? গতিকে এই মথাউৰিবিলাক কেনেকৈ বনাব লাগিব, কোনটো মথাউৰি বনাব লাগিব, কোনটো বনালে ক'ত পানী আহিব, ইয়াত মথাউৰি বনালে আগত খুন্দা মাৰি ভাঙি পেলাব নেকি বেলেগ এখন স্থান। এতিয়া সমস্যাটো এনেকুৱা যে আমি মৰিগাঁৱত এইখিনি মথাউৰি বনাই ল'লোঁ, আগত গৈ জাগিৰোড বা দিগাৰোড মাৰি দিব। গতিকে এই গোটেই বিষয়টো টকাৰ নহয়, বিষয়টো হৈছে আইডিয়া বা সলিউশ্যনৰ সমস্যা। যদি আইডিয়া বা সলিউশ্যন হাতত থাকে টকাৰ কোনো সমস্যা নাথাকে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী
উচ্চতম ন্যায়ালয় কিবা আপুনি এইমাত্ৰ জাজমেণ্টটো ওলাইছে জাজমেণ্টটো পৰীক্ষা কৰাৰ পিছত চৰকাৰে আনুষ্ঠানিক হ'ব স্যাৰ এই বান্ধটো নিৰ্মাণত আপোনাৰ দুটা বান্ধ একটা হোৱাই নাছিলে কিছু টেকনিকেল অসুবিধা হোৱা বুলি কৈছিলে মই চাই ল'ম এতিয়া মই গোটেই বস্তুটো আজি বুজি লৈছোঁ অহাকালি আলোচনা কৰি আমি দুটা ফালৰ পৰা দুটা বান্ধ আছিলে দুটা বান্ধ সংযোগেই হোৱা নাই দুটা বান্ধ সংযোগ হোৱা নাই 6 কিলোমিটাৰ খোলা হৈ আছে দুটা জেগাত ভাঙিছে গোটেইখিনি মই লিখি লৈছোঁ বেছি প্ৰব্লেম আছে ইয়াতে সেইকাৰণে এণ্টি ইৰোশ্যন মেজাৰ ল'ব লাগিব কিন্তু কিমান ব্ৰহ্মপুত্ৰৰ ইমান বাঢ়নি পানীত কিমান সফল হ'ব নহ'ব সেইটো এটা থাকিব কুৱেশ্যন মাৰ্ক কিন্তু তথাপিতো চৰকাৰে নিজৰ চেষ্টাখিনি কৰিব লাগিব বান সাহায্যত আমি মই জানামতে আমাৰ মৰিগাঁও জিলাত প্ৰায় উপায়ুক্ত মহোদয়ে এতিয়ালৈকে 11 কোটি টকা খৰচ কৰিছে তেওঁ মই আজি কৈছোঁ যে আপুনি আৰু যি আছে মানুহক আপুনি সহায় কৰি থাকক টকা পইচা চিন্তা কৰিব নালাগে যি লাগে আমি যিসকলে পোৱা নাই আমাৰ বিধায়ক মহোদয়ৰ জৰিয়তে ডিচিক জনালে হ'ল মই ডিচিক আজি কৈছোঁ যাক লাগে তাকে দিব লাগে ব্যুৰো ৰিপৰ্ট নিউজ 24 নৰ্থ ইষ্ট